বিটিসির যিখিনি মুসলমান আছে হয়তো আমি সেকেন্ড লার্জেস্ট বিটিসি বড়ো ফার্স্ট আমার বড়ো কমিউনিটি ফার্স্ট তো যোৱা যেটো পরিষদীয় নির্বাচন গৈছে তাতে আমার মোটামুটি 79% ভোট প্রায় 80% ভোট BPF দলত মানে গৈছে BPFৰ পক্ষত তো আগন্তুক যেটো নির্বাচন যেহেতু এতিয়া বিটিসিত BPF গভর্নমেন্টে আছে সিটিং গভর্নমেন্ট রুলিং গভর্নমেন্ট আছে সেইকাৰণে আগন্তুক যেটো নির্বাচন আছে আপোনাৰ 26-ৰ সেই 26ৰ নির্বাচনত মোটামুটি 95% ভোট মুসলমান সমাজৰ পৰা পাব আৰু যদি মানে বিটিসিৰ বাহিৰতো যদি আমাৰ দলে যদি প্ৰাৰ্থী দিয়ে তেনেহ'লে তাতো এটা আলোচনা চলি আছে যে ত্ৰাণকৰ্তা হিচাপে মুসলমানৰ ত্ৰাণকৰ্তা হিচাপে হাগ্ৰামা ছাৰক বাছনি কৰাৰ এটা পৰিকল্পিত মানে বুদ্ধিজীৱী মহলত আলোচনা চৰ্চা চলি আছে বিটিসিৰ বাহিৰতো। আপুনি কেন্দ্ৰীয় যিখন কমিটি সেই কমিটিত আছে গতিকে অনাগত বিধানসভা নিৰ্বাচনত BPF দলে প্ৰায় 15টা আসনত যিহেতু খেলিব কিমান কেইজন মন্ত্ৰী এইবাৰ আপোনালোকে আশা কৰিব কাৰণ এইবাৰ এজন আছে আগৰবাৰ 2জন বা 3জন কিমান হ'ব? আমি 4জন মন্ত্ৰী আশা কৰিছোঁ যে আগন্তুক হয়তোবা আমি 15খন আসনত আমাৰ দলে খেলিব তাতে আমি 15খনে জয় হ'ম এইটো কোনো দ্বিমত নাই। এই ৰমজান মাহ পবিত্ৰ এতিয়া ইফতাৰৰ সময় এই ইফতাৰ ৰোজা মুখত লৈ ক'লোঁ যিটো মানুহৰ ভাৱধাৰা চিন্তাধাৰা গোটেইখিনি আমি বুজি পাইছোঁ তো আমাৰ এটা ধাৰণা 15খনেই আমাৰ জয়যুক্ত হৈ আহিব বিটিসিৰ আৰু আমি 4জন মন্ত্ৰী পাম বুলি আশাবাদী। 4জন মন্ত্ৰীৰ কথা যিহেতু আপুনি কৈছে আপুনি কেন্দ্ৰীয় নেতৃত্ব হিচাপে আপোনালোকৰ কেন্দ্ৰীয় সমিতিৰ বৈঠকত কিবা মন্ত্ৰিত্বৰ কাৰণে দাবী কোনোবা ওলাইছে? তেনেকুৱা ওলোৱা নাই কিন্তু আমি এইটো বিচাৰিম আৰু এতিয়ালৈকে তেনেকুৱা মানে আমাৰ হাইকমাণ্ডত আলোচনা বিলোচনা তেনেকুৱা হোৱা নাই। মই ৰমজান মাহৰ সকলোলৈ মানে আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আজি যিটো পৰিৱেশ আপোনালোকে আহি চালে আজি ইফতাৰৰ সময় পৰিৱেশ আপোনালোকে নিশ্চয় জ্ঞাত দেখাও পাইছে তো এই বস্তুটো যিহেতু আমাৰ বিটিসিৰ চৰকাৰ হৈছে আমাৰ হয়তোবা আপোনাৰ কি কয় আমাৰ বিটিসিৰ চিফ এখেত হ'ল এজন মানে নৰ্থ ইষ্টৰ ভিতৰত যদি কোৱা যায় এজন টপ ছিকুলাৰ লিডাৰ এখেতো মানে কোনো জাতি ধৰ্ম লৈ কোনো ৰাজনীতি নকৰে অকল ডেভেলপমেণ্টৰ ৰাজনীতি আপোনাৰ যিকোনো জাতি ধৰ্মাৱলম্বী লোক সকলোকে লগত লৈ উন্নয়ন বিটিসি উন্নয়নৰ স্বাৰ্থত এখেত ৰাজনীতি কৰি আছে তো এখেতৰ এই ৰাজনীতিৰ ওপৰত বিটিসিৰ বুলি নহয় গোটেই নৰ্থ ইষ্টৰ মানুহৰে দৃষ্টিগোচৰ হৈছে তো আগন্তুক যিটো আপোনাৰ 26ৰ নিৰ্বাচন আহি আছে এই বস্তুটো স্পষ্টকৈ ক্লিয়াৰকৈ ক'ব পাৰোঁ যিটো আপোনাৰ এছাৰ লৈ যিটো এটা মানে বিতৰ্ক আৰম্ভ হৈছিল সংখ্যালঘুৰ মাজত হয়তো বিৰোধীয়ে আপোনাৰ কিবা এটা ইছ্যু কৰিব বিচাৰিছিল যে বিজেপিৰ লগত BPFৰ মানে যিহেতু মানে মিত্ৰতা হৈছে কিবা কিবি নানান ধৰণৰ তেনেকুৱা কিবা এটা মাইনাছৰ মানে দিশে গতি কৰিছিল কিন্তু পিছলৈ যিটো দেখা গ'ল 5টা জিলাৰ ডিচিক লৈ জয়ন্ত মল্ল বৰুৱা ছাৰ আমাৰ চিফ হাগ্ৰামা মল্লিক ছাৰে যিটো মানে পদক্ষেপ ল'লে এছাৰটো যেতিয়া বিটিসিত বন্ধ হ'ল সকলো জাতি জনগোষ্ঠীক মানে লৈ অকল এটা জাতি লগত নলয় সেইকাৰণে বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু যিখিনি মুছলমান মানুহ আছে এই বস্তুৰ ওপৰত খুবেই উৎফুল্লিত হাগ্ৰামা ছাৰে যিটো পদক্ষেপ লৈছে সেই পদক্ষেপত খুব আনন্দিত সেইকাৰণে আগন্তুক যিটো 26ৰ নিৰ্বাচন আহি আছে আপোনাৰ ইয়াতে 95% মুছলমান ভোট পাব BPFে এইটোত কোনো দ্বিমত নাই। যিটো পৰিষদৰ নিৰ্বাচন পাৰ হৈ গ'ল আমাৰ অনাগত যি বিধানসভা নিৰ্বাচন আপোনালোকৰ মুছলমানৰ এইবাৰ BTAত কিমান লাখ ভোট আপোনালোকে আশা কৰিছে যিটো আপুনি কেন্দ্ৰীয় সমিতিত আছে? আমাৰ মুছলমান মই কথাখিনি কৈয়ে গৈছোঁ বিশেষকৈ আমাৰ বিটিসিৰ যদি আজি